বৰ্তমান ভালেই। আজি দেওবাৰ সেইকাৰণে অকণমান সময় জিৰাইছোঁ। মানে গোটেই সপ্তাহটো একদম ব্যস্ত হৈ থাকে, একেবাৰে ব্যস্ত, একেবাৰে সময় নাথাকে। ক'ৰবাত কিবা এটা উশাহ ল'বলৈকে সময় নাথাকে কেতিয়াবা। আজি অকণমান সময় ৰ'দত বহি লৈছোঁ। চাহ খোৱাই নাই বৰ্তমানলৈকে, খাম। নিৰ্ভীক কিবা এটা খুৱাই ল'ব লাগিব। আচলতে মোবাইল চাই থাকোঁতে এটা ভিডিঅ' পালোঁ, তৰালি সমাৰবাৰ। তেখেতে কৈছে যে কেতিয়াবা যদি কোনোবাই এনেই সময় নষ্ট কৰিছে, সেইটো কিন্তু এটা ভাল। কাৰণ মানে সদায় যে ব্যস্ত হৈ থাকে, সেই দিনটো যে কোনো একো নকৰিলে, সেই মানে নিজকে সমৃদ্ধ কৰিছে। আচলতে মই ভিডিঅ'টো চাওঁতে সঁচাকৈ এনেকুৱা অনুভৱ হৈছে যে সঁচাকৈ আজি মই নিজকে সমৃদ্ধ কৰিছোঁ, ইমান ব্যস্ত মানে। তেনে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই যাব। সঁচা কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন মানে কিনো কৰি আছোঁ, ৰাতিপুৱা যে চাহ একাপ খাম, নিজৰ লগতে দুটা কথা পাতিম, সেইবোৰ একেবাৰে সময় নাথাকে। আৰু আজি কৈছেই নহয়, খুব এলাহ লাগিছে। আৰু মই গা পা নুধাই কৰি ৰুটি খাবলৈ বহিছোঁ। আৰু বাইদেৱে দেখিছেনে মোক হাঁহি দেখাই ৰুটি খাই আছে। আৰু যিসকলে মানুহে বাছত অহা যোৱা কৰি ডিউটি কৰে, তেওঁলোকে অনুভৱ কৰিব কেনেকুৱা ভাগৰি হেঁচা মাৰি ধৰে যেতিয়া এসপ্তাহ দিন বাছত অহা যোৱা কৰা হয়। মোৰ বাৰু অকণ ওচৰতে হয়, কিন্তু কিছুমান বাইদেউ ছাৰক লগ পাওঁ 2-3 ঘণ্টা বাট কৰি আহে বাছত অহা যোৱা কৰে, কেনেকুৱা ভাগৰ লাগে বাৰু। ছাৰহঁতৰ বাৰু যেন তেন, কিন্তু বাইদেউহঁতেতো ঘৰৰ সমস্ত কাম কৰি আহিব লাগে, নিজে খানা বনাই খাই মেলি আনক খুৱাই মেলি আহিব লাগে। ভাবকচোন কেনেকুৱা যে কষ্ট কৰে। সঁচা এগৰাকী মাইকী মানুহে বা মহিলা মানুহে চাকৰি কৰাটো ইমান মানে ইজি নহয়। আৰু মাক হৈ যোৱাৰ পিছত যে সেই কষ্টটো আৰু দুগুণে বাঢ়ি যায়। যেতিয়া নিজে মাক হ'লোঁ তেতিয়া অনুভৱ কৰিছোঁ কিমান যে কষ্ট। আৰু যেতিয়া ল'ৰা ছোৱালীৰ বেমাৰ হয় তেতিয়া স্কুল যাবলৈ মন নাযায় বা ডিউটি যাব মন নাযায়, কিন্তু হাতত উপায় নাথাকে। আৰু সেয়া মই আপোনালোকৰ লগত কথা পাতোঁতে মোৰ কামো এদায় হৈছে। আৰু এয়া মই চুলি সৰাৰ কাৰণে নৰসিংহ পাত আৰু ঘৰতে থকা জবা ফুলৰ পাত লগাইছোঁ। ফুল পোৱা নাই, আনকালে মই ফুলো লগাওঁ। এয়া চাওঁচোন কেনেকুৱা হয় চুলিখিনি। আৰু গধূলি এপাক ওলাই যাওঁ বুলি ভাবিছোঁ, কাৰণ নিৰঞ্জন যিহেতু আহিছে। আৰু যিসকল হাজবেণ্ড ৱাইফ বেলেগ বেলেগকৈ থাকে বা দূৰত থাকে, তেওঁলোকে মোৰ কথাখিনিৰ লগত ৰিলেট কৰিব পাৰিব যে লগ পোৱা দিনটো বা লগত থকা দিনকেইটা ক'ৰবাত ফুৰিব যাব মন যায়, অলপ সময় কটাব মন যায়। সময়নো কটাবলৈ ক'ত বিশেষকৈ যাম, বজাৰকে কৰিব গ'লোঁ। আৰু যাওঁতে মায়ে ক'লে ফুল কেইটামান লৈ আহিবি, সেয়া লৈও ল'লোঁ। ফুল লৈ আছিলোঁ, এইটো এটা আনিছোঁ, এইটো। তাৰপিছত এইটো এটা আনিছোঁ, এইটো বোলে 12 মাহে ফুলি থাকে, ইয়াৰে কলি পেলাইছে বুলিও দেখা যায়, এতিয়া তেওঁলোকে জানে। তাৰ পাছতে আৰু এটা, এইটো ইন্দ্ৰমালতীৰ নিচিনা হয়, কিন্তু ইন্দ্ৰমালতী নহয়, বেলেগ নাম। ইয়াৰ দুটা ৰং থকাও পাইছিলোঁ, কিন্তু সেইটো নানিলোঁ, পাছে পৰে আনিমগৈ এদিন। এটা লৈ আহিছিলোঁ খাবলৈ, দুটাৰ কাৰণে খালোঁ। আৰু এতিয়া নিৰ্ভীৰ লগত অকণমান সময় কটা, আৰু ইয়াতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ।